নমস্কাৰ সকলোকে গায়ত্ৰী কিচেনলৈ স্বাগতম জনাইছো। আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো মেৰিগোল্ড বিস্কুটৰ পেৰা। কম সময়তে মেৰিগোল্ড বিস্কুটৰ পেৰা কেনেদৰে বনাব পাৰে সেই বিষয়ে আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো। সকলোৰে ঘৰত যেটো মেৰিগোল্ড বিস্কুট থাকে গতিকে অতি সহজতে আপোনালোকে মেৰিগোল্ড বিস্কুটৰ পেৰা বনাই খাব পাৰে। একেবাৰে গাখীৰৰ পেৰা বনোৱাৰ দৰে হয়। গতিকে আমি মেৰিগোল্ড বিস্কুটৰ পেৰা বনোৱাৰ ৰেচিপিটো সম্পূৰ্ণকৈ জনাইছো। যদি আপোনালোকে চাই ভাল পায় লাইক শেয়াৰ কৰিব আৰু নতুন সকলে সাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন ৰেচিপি বিলাক আপোনালোকে পাই থাকে। আহকচোন এতিয়া ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। আমি প্ৰথমতে 14খন মেৰিগোল্ড বিস্কুট লৈছো। বিস্কুটখিনি গুৰি কৰি লৈছো। অলপ গাখীৰ লৈছো আৰু চেনিখিনি গুৰি কৰি লৈছো। ৰেচিপিটোৰ মূল সামগ্ৰী ইমানখিনিয়ে। এতিয়া মেৰিগোল্ড বিস্কুট গুৰি কৰি আমি এতিয়া কাছৰ বাটিটোত গুৰিখিনি বাকি দিছো। আপোনালোকে এনেদৰে গুৰি কৰি ল'ব। এতিয়া আমি মিক্সিত চেনিখিনি গুৰি কৰি লৈছিলো। এতিয়া গুৰিখিনি দি দিছো চেনি। আপোনালোকে চেনিখিনি নিজৰ সোৱাদ অনুসৰি দিব। মই নিজৰ সোৱাদ মতে দিছো। এতিয়া আমি গাখীৰখিনি অলপ অলপকে বাকি দিম। গাখীৰখিনি একেবাৰতে আমি দি নিদু, অলপ অলপকে দি মথি লম। যেনেদৰে আটা মথে তেনেদৰে আমি অলপ অলপকে গাখীৰ দি মিশ্ৰণখিনি মথি লম। এতিয়া আমি মিশ্ৰণখিনিত অলপমান ঘিউ দি দিছো। আপোনালোকে ঘিউৰ পৰিৱৰ্তে বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে আমি সানি লম। আপোনালোকে এনেদৰে মিশ্ৰণখিনি ভালদৰে সানি ল'ব। এতিয়া আমি অলপ গাখীৰ বাকি দিম। গাখীৰটো যদি একেবাৰতে দি দিয়ে তেতিয়া হলে পনীয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে অলপ অলপ গাখীৰ দি মথি ল'ব। গাখীৰৰ পেৰা বনাবলৈ যেহেতু বহুত সময় লাগে গতিকে আপোনালোকে মেৰিগোল্ড বিস্কুটৰ পেৰা বনাই চাবচোন। খাবলৈ একেই হয় দুইটা পেৰা। আৰু এই মেৰিগোল্ড বিস্কুটৰ পেৰাটো অতি সহজ আৰু একেবাৰে কম সময়তে বনাই আপোনালোকে খাব পাৰে। এনেদৰে আমি অলপ অলপ গাখীৰ দি মিশ্ৰণখিনি মথি ল'ম। এতিয়া আমি গুড়ি পাউডাৰ গাখীৰটো দি দিছো। 2 চামুচ দিছো। এতিয়া গাখীৰখিনি দি ভালদৰে মিশ্ৰণখিনি সানি ল'ম। এতিয়া গম পালেনে আমাৰ ৰেচিপিটোত কি কি সামগ্ৰী লাগিলে? বিস্কুটৰ গুড়ি, অলপ চেনিখিনি গুড়ি কৰি ল'ব, অলপ গাখীৰ লৈছো আৰু পাউডাৰ গাখীৰ যোনটো গুড়িটো সেই গুড়িটো ব্যৱহাৰ কৰিছো আৰু অকমান ঘিউ দিছো। ঘৰতে থকা বস্তুৰে আমি এনেদৰে পেৰা বনাই খাব পাৰো। এতিয়া দেখিছে আমাৰ মিশ্ৰণখিনি অলপ টান যেন লাগিছে নহয়নে? এতিয়া আমি মিশ্ৰণখিনিত অলপমান গাখীৰ দি দিম। আপোনালোকে আটা যেনেদৰে মথে তেনেদৰে অলপ অলপকে এনেদৰে গাখীৰ দি মিশ্ৰণখিনি মথি ল'ব। একেবাৰে পনীয়া কৰি নেপেলাব। এটা জোখত আপোনালোকে এনেদৰে মথিব। দেখিছে আটা লাৰু যেনেদৰে হয় তেনেদৰে এনেকৈ হৈছে। এনেদৰে বনাই ল'ব। এতিয়া আমি অকমান ঘিউ হাতত সানি ল'ম। যিহেতু লাৰুটো বনাওতে যাতে আমাৰ হাতত লাগি নধৰে। ঘিউটো লগাই ল'লে আমাৰ সহজ হয় আৰু ধুনীয়া সফট হৈ যায়। এনেদৰে আমি হাতত অকমান ঘিউ লগাই এনেদৰে লাৰুটো বনাই ল'লো। দেখিছে লাৰুটো বনাই আমি পেৰাৰ শেপটো বনাই দিছো। অতি সহজ নহয়নে? আপোনালোকে এনেদৰে বনাই চাবচোন আৰু কেনে পালে জনাব। আলহী আহিলে হঠাতে বনাব পৰা এবিধ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াই দিছো। এতিয়া আমি দ্বিতীয়টো বনাই দেখাইছো। এনেদৰে লাৰুটো বনাই ল'ব। আৰু লাৰুটো বনাই পেৰাৰ শেপটো দি দিব। আৰু এটা আপোনালোকক বনাই দেখাইছো।
লাড়ুটো ধুনীয়াকৈ বনাই ল'ব। দেখিছে আমাৰ লাড়ুটো কিমান সফ্ট হৈছে। গতিকে এনেদৰে বনাই আপোনালোকে পেৰাৰ শ্বেপ দিব। এনেদৰে আমি বাকী ৰৈ যোৱা পেৰাখিনি বনাই পেলালোঁ। এনেদৰে পেৰাখিনি বনাই আপোনালোকে 2 ঘণ্টা সময় ফ্ৰিজত ৰাখি দিব। 2 ঘণ্টাৰ পিছত উলিয়াই আনিহে পৰিৱেশন কৰিব। চাওকচোন ফ্ৰিজৰ পৰা উলিয়াই অনাৰ পাছত একদম টান হৈছে, গাখীৰৰ পেৰাৰ দৰে হৈছে। দেখিছে খাবলৈ কিন্তু বিৰাট সোৱাদ হয়। গতিকে আপোনালোকে এনেদৰে বনাই চাব বুলি আশা কৰিলোঁ আৰু কেনে পালে জনাব। গতিকে নতুন ৰেচিপিসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।